আজি আমি আহিছোঁ কলিয়াবৰ শিলঘাটত অৱস্থিত মা কামাখ্যা দেৱালয়লৈ বুলি। এইখনি হৈছে মূল গেটখন। পাহাৰৰ ওপৰত অৱস্থিত মা কামাখ্যা দেৱালয়। শুনামতে কোনোবা এজন ভক্তক মা কামাখ্যাই সপোন দেখাইছিল যে মই ইয়াতে আছোঁ মন্দিৰ বনোৱা। গতিকে মা কামাখ্যা মন্দিৰভাগ স্থাপিত হ'ল শিলঘাটত। হয়তো বহুতে জানেই কলিয়াবৰ শিলঘাটতো মা কামাখ্যা দেৱালয় আছে বুলি, আৰু হয়তো বহুতে নাজানে। মই আগতে নাজানিছিলোঁ, এতিয়া নগাঁৱত থকাৰ পৰাহে জনা হ'লোঁ। আৰু এয়া আমি আহি পালোহি মা কামাখ্যা দেৱালয়ত। যিহেতু আমাৰ ঘৰত মা আৰু জেঠাই আছে, গতিকে তেখেতসকলক মন্দিৰ দৰ্শনকে কৰালোঁ। এয়া ওপৰলৈ বুলি আমি উঠি আহি আছোঁ। এই মন্দিৰভাগি 1666 শকৰ 1745 খ্ৰীষ্টাব্দত অৱস্থিত হৈছিল। এয়া হৈছে মূল মন্দিৰভাগ। ইলিয়ানাই বহুতখিনি কুৱেশ্যন কৰি আছিলে, যিহেতু তাই ডাঙৰ হৈ আহিছে, কি আছে মোক সুধি আছিলে। এয়া মা কামাখ্যা দেৱালয় মন্দিৰভাগি মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। গুৱাহাটীত অৱস্থিত মা কামাখ্যা দেৱালয় মন্দিৰভাগৰ দৰেই একেই, খালি বহুত ডাঙৰ নহয়। আৰু তাতে অকণমান আমি ঘূৰা ফুৰা কৰিলোঁ। বান্দৰ বহুত ওলায়। আমি যিহেতু আবেলি বেলা গৈছিলোঁ, ৰাতিপুৱা বেলা গ'লে তাত শৰাই সঁফুৰাও দিব পৰা যায়, চাকি বন্তি জ্বলাব পৰা যায়। গধূলিলৈ দোকান বজাৰ বন্ধ হৈ যায় চাকি বন্তিৰ, আৰু ওচৰে পাজৰে বিশেষ দোকান বজাৰো নাইকিয়া। পৰিৱেশটো খুব শান্ত, তাতে গৈ মনটো পবিত্ৰ লাগি যায়। ইয়াতে কিবা কিবি অনুষ্ঠানো কৰা যায়, আৰু অনুষ্ঠানত ভোজ ভাত খোৱা যায়। মাছ মাংস সকলোবিলাক চলে বুলি মোক কৈছিলে। মই সোধোতেনে শেষত আমি ঘৰলৈ বুলি উভতি আহিলোঁ।